Hello friends, welcome to my channel Pidoma Vlogs. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। Friends, আজি এটা বহুত কি কম এটা বহুত পাৱাৰফুল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। এটা বহুত গৌৰৱৰ ভিডিঅ'। তো হ'ব গৈ আছে ভিডিঅ'টো। সো আপোনালোকে ভিডিঅ'টো ইনলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ আপোনালোকে অলৰেডি গম পালে কালি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা বহুত ডাঙৰ সুখবৰ আহি গ'ল বিকজ কালি টকিঅ' অলিম্পিকত কালি ফাৰ্ষ্ট দিনটোতে আমাৰ ভাৰতবৰ্ষৰ হৈ মীৰাবাই চানুৱে ৰূপৰ পদক পাবলৈ সক্ষম হয়। তো এইটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা বহুত গৌৰৱৰ কথা। ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টোত ৱেইট লিফটাৰ মীৰাবাই চানুৱে কিদৰে কালি ভাৰতবৰ্ষৰ বাবে চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। তেওঁ ৱেইট লিফটিং কম্পিটিশ্যনটোত কেটেগৰীত ভাগ লৈছিল আৰু তেওঁ কিমান ওজন দাঙিবলৈ সক্ষম হৈছিল টোটেল আৰু লগতে তেওঁ কাক পৰাস্ত কৰি চিলভাৰ মেডেল পাইছিল সেই সকলোখিনি কথা এই ভিডিঅ'টোত ডিছকাছ কৰিম আৰু লগতে আপোনালোকৰ বাবে মীৰাবাই চানুৰ বায়'গ্ৰাফীটো থুলমূলকৈ দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, এণ্ডলৈকে চাই দিব। আৰু এই ভিডিঅ'টোৰ শেষত ক'ম যে আমাৰ অসমৰ গৌৰৱ লভলীনা বৰগোহাঁই তেওঁ খেল কেতিয়া আছে তো সকলোখিনি এই ভিডিঅ'টোত ডিছকাছ কৰিম। চ' ভিডিঅ'টো এণ্ডলৈকে আপোনালোকে চাই গৈ থাকক। কালি অলিম্পিকৰ ৱেইট লিফটিং কম্পিটিশ্যনটোত মীৰাবাই চানুৱে 49 kg কেটেগৰীত পাৰ্টিচিপেট কৰিছিল আৰু ৱেইট লিফটিঙত সাধাৰণতে দুটা শাখা থাকে। যিসকলে নাজানে সেইসকলে কৈ দিছোঁ, ৱেইট লিফটিঙত দুটা শাখা থাকে, এটা হ'ল স্নেচ আৰু এটা হ'ল ক্লিন এণ্ড জাৰ্ক। কালি মীৰাবাই চানুৱে কম্পিটিশ্যনটোত স্নেচত 87 kg আৰু ক্লিন এণ্ড জাৰ্কত 115 kg ওজন উঠাবলৈ সক্ষম হয় আৰু তেওঁ টোটেল 202 kg ৱেইট দাঙিছিল আৰু তেওঁ ইণ্ডোনেছিয়াৰ যিগৰাকী মহিলা আছিল তেওঁক পৰাস্ত কৰি তেওঁ চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। তেওঁ ভাৰতবৰ্ষৰ ভিতৰত মহিলাৰ ভিতৰত চিলভাৰ মেডেল তেওঁ প্ৰথমবাৰৰ বাবে পাইছে, তেওঁৱে পাইছে আৰু তাৰ আগত কোনেও পোৱা নাছিলে। আৰু আপোনালোকক কৈ দিছোঁ, তেওঁ আগতে 2000 চনত যিটো অলিম্পিক হৈছিল, ছিডনীত যিটো অলিম্পিক হৈছিল 2000 চনত, তেওঁ সেই অলিম্পিকত তেওঁ ভাৰতবৰ্ষৰ বাবে একমাত্ৰ পদক পাইছিল, ভাৰতবৰ্ষৰ হৈ একমাত্ৰ মেডেল পাইছিল। সেইটো বহুত গৌৰৱৰ কথা। আৰু ফাইনেলি কালি দেশৰ বাবে চিলভাৰ মেডেল পাবলৈ তেওঁ সক্ষম হ'ল। তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁক মই অভিনন্দন জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। আৰু তেওঁৰ নিচিনাকৈ যাতে আৰু বেলেগ খেলুৱৈসকলে ভাল পাৰফৰ্মেঞ্চ দেখায়, তো সেইটোৱে আশা কৰোঁ ইণ্ডিয়ান হিচাপে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই মীৰাবাই চানুৰ বায়'গ্ৰাফীটো থুলমূলকৈ দিবলৈ চেষ্টা কৰিম। তো তেওঁ বায়'গ্ৰাফীটো কৈছোঁ, আপোনালোকে ভালদৰে শুনি থাকক। মীৰাবাই চানুৰ ৰিয়েল নেমটো হৈছে চাইখম মীৰাবাই চানু। তেওঁৰ ৰিয়েল নেম চাইখম মীৰাবাই চানু হয় আৰু তেওঁ নিজৰ ৱেইট লিফটিং কেৰিয়াৰটো তেওঁ বহুত সৰুৰ পৰাই ষ্টাৰ্ট কৰিছে। তেওঁ 11 এজত থকাৰ পৰাই তেওঁ ৱেইট লিফটিং কেৰিয়াৰটো ষ্টাৰ্ট কৰিছে। তেওঁ 11 এজত তেওঁ ৱেইট লিফটিং কেৰিয়াৰ ষ্টাৰ্ট কৰিছে আৰু 11 ইয়েৰ্ছতে তেওঁ প্ৰথমটো গ'ল্ড মেডেল লাইফত প্ৰথমটো গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল। লোকেল ৱেইট লিফটিং কম্পিটিশ্যনত তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল। তাৰপিছত তেওঁ বহুত কষ্ট কৰি এইটো পৰ্যায় পালেহি আৰু তেওঁৰ জন্ম হৈছিল 8 আগষ্ট 1994ত আৰু তেওঁ বৰ্তমান এজ 26 years। আৰু তেওঁৰ জন্মস্থান তেওঁ জন্ম হৈছিল মণিপুৰৰ ৰাজধানী ইম্ফলত তেওঁ জন্ম হৈছিল আৰু তেওঁৰ ৱেইটটো হৈছে 49 kg। তো কালি গম পালেই, কালি তেওঁ অলিম্পিকত 49 kg কেটেগৰীত তেওঁ পাৰ্টিচিপেট কৰিছিলে। তো ৱেইটটো হ'ল 49 kg আৰু হাইটটো হ'ল 4.11 ফুট। আৰু ভাৰতবৰ্ষৰ হৈ অলিম্পিকত পদক লাভ কৰা তেওঁ নৰ্থ ইষ্টৰ দ্বিতীয়গৰাকী মহিলা হয়। প্ৰথমগৰাকী মেৰী কম আছিলে, সকলোৱে জানেই। মেৰী কম এগৰাকী বক্সাৰ আছিলে, তেওঁ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলে। আৰু মীৰাবাই চানুৱে কালি ফাইনেলি চিলভাৰ মেডেল পাই নৰ্থ ইষ্টৰ দ্বিতীয়গৰাকী মহিলা হ'ল অলিম্পিকত পদক লাভ কৰা। আৰু এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইণ্ডিয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁক 2 কোটি টকা দিছে বুলি জনা গৈছে। ধেমালি নহয়, 2 কোটি টকা দিছে তেওঁক। কিমান ডাঙৰ কথা আপোনালোকে চাওক। তো আপোনালোকে অলপ হ'লেও জানিলে মীৰাবাই চানুৰ কথা। আৰু ফ্ৰেণ্ডছ, এইখিনিতে মই আৰু এটা প্ৰাউডফুল টপিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমাৰ অসমৰ গৌৰৱ লভলীনা বৰগোহাঁই, যিগৰাকীয়ে এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে। তো তেওঁ অলিম্পিকত টকিঅ'ত হোৱা অলিম্পিকত তেওঁ ভাগ ল'বলৈ গৈছে।
তো তেওঁ খেলখন কেতিয়া আছে মই কৈছোঁ, তেওঁ খেলখন আছে 27 জুলাই। তো সকলোৱে তেওঁক ছাপোৰ্ট কৰিব, ময়ো ভালদৰে ছাপোৰ্ট কৰিম। তো সকলোৱে ছাপোৰ্ট কৰিব, সকলোৱে আশীৰ্বাদ দিব, তেওঁ যাতে আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ হৈ পদক আনিবলৈ সক্ষম হয়। তো তেওঁ আশীৰ্বাদ কৰিব। তো আপোনালোকে গম পালে আজিৰ ভিডিঅ'টোত মীৰাবাই চানুৰ বায়'গ্ৰাফিৰ কথা, তো আৰু লভলীনা বৰুৱাৰ কেতিয়া খেল কি আছে আপোনালোকে গম পালে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই অলপ হ'লেও ইম্পৰ্টেণ্ট ভিডিঅ' হ'ল বুলি মই ভাবোঁ। চ' আজি মোৰ চেনেলটো যিসকলে নিউকৈ ভিজিট কৰিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ৰিচেণ্ট ভিডিঅ'বোৰ ইউটিউবত পোনপ্ৰথমে পাই থাকে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে সকলোৱে প্লিজ লাইক কৰি দিব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। জয় অসম, জয় হিন্দ।